অ' বাপ ঘৰত আছানে? অ' বাপ ঘৰত আছানে? অহ বাপ আহিলা নি? বহা বহা বাপ বহা। এয়া অকমান কাম কৰি আছিলো বাৰীতে বুজিছা। বহা বহা। এনেই থকাতকে ভাবিলো বোলো বাপৰ ঘৰৰ পৰা এপাক আহোঁ। খা খবৰ এটা লৈ আহোঁ। বাপৰ কি খাবৰ, কি কথা, কি বতৰা। ফোনবিলাকতো আজিকালি আকৌ আমি চান্সেই নাপাওঁ নহয় বুজিছেনে বাপ। ল'ৰা ছোৱালীহঁতে লৈ ফোনটো আপোনাৰ নিদিয়েও নকৰেও। আমাৰ ফালে বাৰু বেয়া নহয় বাপ, একদম ধুনীয়াকৈ চলি আছোঁ। তেৰাই ৰাখিছে আৰু কি ক'ব, তেৰাই যেন তেন ৰাখিছে। আৰু ভালে কৰিলে দিয়ক, আমাৰ ফালেকে ওলাই আহিলে, পাক এটা মাৰিলে, ভালো লাগিলে, খা খবৰটো ল'লোঁ। পিছে আমাৰ আইগৰাকীহে নাইকিয়া আজি ঘৰত। তথাপিতো ৰ'ব বাৰু চাহ একাপ খাই যাব আহিলে যেতিয়া ইমান দিনৰ মূৰত। খাই যাব ৰ'ব, অকণমান বহক, মই চাহ একাপ লৈ আহিছোঁ। এৰা যেন তেন আৰু বাপ বুজিছেনে, যেন তেন কষ্ট মষ্ট কৰি আৰু বনাই আনিছোঁ আৰু দেই চাহকাপ। এয়া খাব আৰু, এয়া আছে আপোনাৰ, দিছোঁ খাব দেই বাপ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়নে বাপ, ইমান ঘৰনো কষ্ট কিয় কৰিব লাগে তেওঁ? আমাৰনো কি আৰু, নোহোৱা হ'লেও হ'লহেঁতেন, আনিলে যেতিয়া এতিয়া খাই পেলাওঁ আৰু ন। এতিয়া বাপ কাহিনী এটা হ'ল নহয়, আপোনাৰ এই পিঠাটো মোৰ নচলিব নহয় বুজিলা নাই। এই পিঠাটো নচলিব নহয়, এই পিঠাটো নালাগে আৰু বুজিছে, পিঠাটো নালাগে। বাকী বাৰু চাহকাপ বাৰু ৰসগোল্লাটো বাৰু পাৰি বাৰু দেই, ৰসগোল্লাটো পাৰি, এইটোও চলে আৰু মোটামুটি। আঠা ৰসগোল্লাটো খাবলৈ পালে মিঠা মিঠাটো, কিন্তু পিঠাটো খাবলৈ নোৱাৰে ন। আঠা এতিয়া বুজিলোঁ কথাটো, ৰসগোল্লাটোহে খাবলৈ পালে। মই দে ভিতৰৰ পলাথ পনীয়াটো এটা একো গমেই নাপাল। ধুনীয়াটো মই এহঁতৰ কথাবিলাক, মই ধুনীয়াটো এহঁতৰ কথাবিলাক ধুনীয়াকৈ বাৰু আপোনাৰ কথাটো মিছা নহয়, ৰাইজৰ কিছুমান নিয়ম থাকেতো, মানিবই লাগিব। কিন্তু বাপ আপুনিয়ে মই এটা কথা আলোচনা কৰোঁ দেই। ঠিকে আছে পিঠাখন খাব নাপায়, ৰসগোল্লাটো পায়, বৰ কিন্তু বেলেগ কাহিনীটো হয়। অৱশ্যে আমাৰো আছে বাৰু, আমাৰো নীতি নিয়মত তেনেকুৱাই। পিঠাখন আকৌ বা কোনে বা বনাইছে, চলিবনে নচলে তেওঁৰ হাতেৰে। কিন্তু ৰসগোল্লাটো আকৌ চলি যায়, হয় নাই বাৰু? তেনেকুৱাই কি কৰিব, উপায় নাই। এনেকৈ আমি মাজতে চলিব লাগিব আৰু, তাৰ বাহিৰেতো উপায় নাই। বাৰু হওক, তাকে কি কৰিব, উপায়টো নাই। ঠিক আছে দিয়ক, তাকে খাওক আৰু, যি পায় তাকে খাওক আৰু। হয় হয়, কি কৰিব বাপ, উপায় নাই আৰু। তেনেকেই মাজতে ঠেলা হেঁচা, ইফালে ঠেলি দিব আৰু ইফালে ঠেলি দিব, এনেকেই ঠেলা হেঁচা মাজতে আমি থাকিব লাগিব, উপায় নাই। নীতি নিয়ম মানিবই লাগিব, হওক দিয়ক আৰু।